কেনেদৰে সহজতে কাপোৰৰ লগত কালাৰ মিলাই ফুলি বনাই পিন্ধিব পাৰি চাওঁ। ফুলি বনাবলৈ আমাক লাগিব প্ৰথমতে এটা নোজ প্লেয়াৰ, এয়া অলপ পাথৰ, প্লেইন পাথৰ, তাৰপিছতে এটা লাগিব ডলি গুলি আৰু অলপ মণি আৰু এটা ফেব্ৰিক গ্লু, এইটো ইয়েৰিং হুক আৰু এইটো ইয়েৰিঙৰ ওপৰত লগোৱা এটা খাপ বাতি নিচিনা, তাৰপিছতে এইটো এটা ৰিং লাগিব আৰু এইটো আলপিন লাগিব আৰু এটা এই ফুলি মানে অলপ হেৰিটো খামটো ফুলি বনোৱা ফুলি কেনেকৈ বনাওঁ।
তাৰপাছত এয়া এতিয়া মই ইয়াৰ যে বাতিকেইটা লৈছিলোঁ খামকেইটা, এই খামটো ইয়াত মই ভৰাই দিম হ'লে। আৰু ইয়াৰ এই মণিটো যে দেখিছে, কোনো এটা মণি দিলেই হ'ল, বগা মণি দিলেও দিব পাৰে, মই বগাটোকে দিছোঁ। বগাটো দি এইটো হ'ল। তাৰপাছত যে এইটো নোট প্লেয়াৰটো, এই নোট প্লেয়াৰটো দি এনেকৈ কাটিব লাগিব। এইটো অলপ দীঘল হৈছে, এনেদৰে চেইম আকৌ এইটো এনেকৈ আঠা লগাই এনেকৈ গুঠি ল'ব লাগিব।